সিক্স পেক এপ। আজি মোৰ নতুন টপিকটো হৈছে সিক্স পেক এপ আৰু স্লিম ফিগাৰ কেনেকৈ পাব। ল'ৰাসকলৰ বাবে সিক্স পেক এপ আৰু ছোৱালীসকলৰ বাবে স্লিম ফিগাৰ। চ' ভিডিঅ'টি আপোনালোকে শেষলৈকে চাব আৰু স্কিপ নকৰিব, কাৰণ মই আপোনালোকক এইটো আজিকালি ডিজিটেল ইণ্ডিয়া হয়, আপোনালোকক মই ডিজিটেলি বুজাবলৈ চেষ্টা কৰিম এটি এপ্লিকেশ্যনৰ সহায়ত। আৰু মোৰ 5টি এপ্লিকেশ্যনৰ বিষয়ে ক'বলৈ আছে, যিকেইটাত নেকি আপোনালোকক মই বাইচেপছ, ট্ৰাইচেপছ, চেষ্ট, থাই কেনেকৈ বনায় গোটেইকেইটা ক'ম। আজি মই সিক্স পেক এপটি বুজাবলৈ লৈছোঁ, কাৰণ ভিডিঅ'টি বহুত দীঘল হৈ যাব, নহ'লে আপোনালোকে প্লিজ শেষলৈকে চাব, স্কিপ নকৰিব, নহ'লে আপোনালোকৰ এইটো মিছ হৈ যাব পাৰে কোনোবাটো। আৰু এইটো আপোনালোকক মই যেনেকৈ দেখুৱাম তেনেকৈ আপোনালোকে কৰিব, কোনো ধৰণৰ মিছ ইউজ নকৰিব, কাৰণ আপোনালোকে ভুলকৈ কৰিলে এক্সাৰচাইজৰ বহুত হাৰ্মফুল ইফেক্ট আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টি শেষলৈকে চাব আৰু ধুনীয়াকৈ মই যেনেকৈ কওঁ তেনেকৈ কৰিব। আৰু জাষ্ট দুটি কথা আপোনালোকে মানি চলক, আপোনালোকে খোৱা লোৱাটো ধুনীয়াকৈ নৰ্মেলি ঘৰতে কৰিব, বাহিৰৰ ফাষ্টফুডবিলাক নাখাব। আৰু ছেকেণ্ডটো হৈছে আপোনালোকে ৰাতি সোনকালে শুব আৰু মোবাইল বেছিকৈ নাচাব। এই দুটা কৰিলে আপোনালোকৰ সিক্স পেক এপ কামিং চুন। চ' ভিডিঅ'টি আৰম্ভ কৰোঁ। ফ্ৰেণ্ডছ, প্ৰথমে মই গৈছোঁ আমাৰ অতিকৈ চিনাকি দোকানখন গুগল প্লে ষ্ট'ৰ। তাতে গৈ আমি ক্লিক কৰিম সিক্স পেক ইন 30 days। এইটো গুগল প্লে ষ্ট'ৰ হয়, ইয়াত যাব, ইয়াত টাইপ কৰিব সিক্স পেক। মই আগতে ডাউনলোড কৰিছোঁ, তো মোৰ প্ৰথমতে আহি যাব সিক্স পেক। এইটো ফাৰ্ষ্ট টাইম আপুনি দেখিছে, সিক্স পেকৰ লগো এটা আছে, 3D বুলি লিখা থাকিব, এইটো অৰিজিনেল হয়। তাৰ বাহিৰে আপুনি কোনো ধৰণৰ এপ্লিকেশ্যন ডাউনলোড নকৰিব, বাকীবিলাক ফেক হয়, ঠিক আছে। এইটো ক্লিক কৰিলোঁ, মোৰ অলৰেডি এইটো ইনষ্টল কৰা আছে, নিশ্চয় দেখিছে আপুনি। 10 মিলিয়ন মানুহে এইটো ডাউনলোড কৰিছে। এইটো অতিকৈ ধুনীয়া হয় আৰু 4.9 ইয়াৰ ৰেট আছে, ঠিক আছে। এইটো মই অ'পেন কৰিছোঁ, ঠিক এনেকৈ দেখাব, আৰু যেনেকৈ ইয়াত দেখায় তেনেকৈ আপুনি ফ'ল' কৰিব, কোনো ধৰণৰ ভুল নকৰিব। ইয়াতে প্ৰথম দিন, দ্বিতীয় দিন, তৃতীয় দিন, মই এনেকৈ জাষ্ট 3 দিন কৰিছোঁ, চ' মোৰ 3 দিনৰে দেখাই আছে। ইয়াতে 30 daysলৈকে প্ৰগ্ৰেম আছে, ঠিক আছে। এয়া আপুনি দেখিবলৈ পাইছে 30 days, 29 days, 28 days, 27, 26, 25, এনেকৈ আপুনি প্ৰথমৰ পৰা কৰি যাব। জাষ্ট মই প্ৰথম দিন দেখাই গৈছোঁ, এইটো 1 day হয়। 1 day এইটো প্ৰথমতে আছে হাই ষ্ট্ৰেপিং, ঠিক আছে। জাম্পিং জেক আছে, এইটো ষ্টেণ্ডিং বাইচাইকেল ক্ৰাঞ্চিছ, এইটো আছে। থিয় হৈ আপুনি মানে কেনেকৈ চাইকেল চলাই ঠিক তেনেকৈ কৰিব লাগিব। তাৰপিছত আছে মাউণ্টেইন ক্লাইম্বাৰ, যেনেকৈ আপুনি পৰ্বত আৰোহণ কৰে ঠিক তেনেকৈ আপুনি মাটিত কৰিব লাগিব। তাৰপাছত আছে এবনৰ্মেল ক্ৰাঞ্চিছ, এইটো অকণমান টাফ হয়, এইটো কিন্তু আপোনালোকে কৰিব পাৰিব, কাৰণ পৃথিৱীত কোনো এটা কাম অসাধ্য নহয় যদি আপুনি কৰিবলৈ চেষ্টা কৰে। তাৰপিছত আছে এইটো হিল টাচ আছে, এইটো বহুত ইজি হয়, কিন্তু আপোনাৰ যদি ফেটছ আছে তেনেহ'লে অকণমান বিষাব পাৰে, কিন্তু কোনো কথা নাই, আপোনাৰ ঠিক হৈ যাব। তাৰপিছত এইটো আৰু অকণমান ডিফাৰেণ্ট হয়, প্লেংক। সেইটো আপুনি 30 ছেকেণ্ড কৰিব, 30 ছেকেণ্ডকৈ আপুনি 4টা ৰেপ কৰিব, ঠিক আছে, প্ৰথমতে। তাৰপাছত আপুনি টাইমবিলাক বঢ়াই যাব। ইয়াতে আপোনাক টিউটৰিয়েল দেখাই থাকিব, আপুনি দেখি দেখি কৰিলেই হ'ল। জাষ্ট মই মোৰ অপিনিয়নটো কৈছোঁ, মই যেনেকৈ কৰোঁ। তাৰপিছত আছে ষ্টেণ্ডিং বাইচাইকেল ক্ৰাঞ্চিছ, এইটো চাইকেল চলোৱাৰ নিচিনাকৈ আপুনি কৰিব লাগিব। তাৰপিছত এইকেইটাকে মানে ৰিপিট কৰি কৰি দিয়া আছে প্ৰথম দিনা, ঠিক আছে। প্ৰথম দিনা আপুনি এইকেইটা ৰিপিট কৰিব লাগিব বাৰে বাৰে। তাৰপিছত মই বেক কৰিছোঁ, গৈছোঁ ছেকেণ্ড দিনলৈ। ছেকেণ্ড ডেজত আপুনি অ'পেন কৰিলে তেতিয়াও আপুনি সেইকেইটাই পালে, কিন্তু আপোনাক এতিয়া কি কৰিব, টাইমবিলাক অকণমান বঢ়াই দিব, ঠিক আছে। গোটেইকেইটাৰ টাইমটো অকণমান বঢ়াই দিছে। এইটো বেক কৰিছোঁ, এইটোতো একে হয়। 3 নম্বৰ ডেট আছে হাই জাম্পিঙৰ, সেইকেইটাই আছে, কিন্তু আপোনাৰ ৰেপকেইটা বাঢ়ি গ'ল আৰু অকণমান স্পীড বঢ়াব লাগিব, আপুনি টাইমটো বঢ়াব লাগিব আৰু স্পীড বঢ়াব লাগিব। আপুনি 4টাকে ৰেপ কৰিব, কিন্তু এটা ৰেপত আপুনি কমচে কম আগতে 30 ছেকেণ্ড কৰিছিলে, এতিয়া 4 মিনিট বা 6 মিনিটকৈ কৰিব, তেতিয়াহ'লে আপোনালোকৰ বহুত ফাইদা হ'ব। এবনৰ্মেল ক্ৰাঞ্চিছ, এইটো যিটো মই টাফ বুলি কৈছিলোঁ আপোনাক, এইটো আৰু এইটো ফেটছৰ কাৰণে, ছিক্স পেক্সৰ কাৰণে এই তিনিওটা বস্তু বহুতেই দৰকাৰী হয়। চ' এই তিনিওটা আপোনালোকে নিশ্চয় বহুতকৈ কৰিব বুলি আশা কৰিলোঁ। তাৰপিছত মই লাষ্টত দেখা গৈছোঁ 4 নম্বৰ ডেজ। 4 নম্বৰ এইটো মই খোলা নাই, সেইকাৰণে এইটো দেখুওৱা নাই ইয়াতে, ঠিক আছে। 5 নম্বৰটো স্কিপ হৈ গ'ল, 6 নম্বৰ দেখাইছোঁ। 6 নম্বৰটো এইকেইটাই হয়, আৰু এইকেইটা আপোনালোকৰ টাইম বঢ়াই দিছে, বেছিকৈ কৰিব লাগিব। তাৰপিছত আপুনি নতুনকৈ এইটো পাই গ'ল ডেড বাগ হৈছে, এইটো ভাল হয়। এইটোত মানে আপোনাৰ কি হ'ব, হাতৰ ছাইডত যে এনেকৈ 3টা লাইনিং আহে, সেই 3টাও আহিব, আৰু আপোনাৰ যিটো এক্সট্ৰা ফেটছ আছে ছাইডৰ গোটেই নোহোৱা হ'ব, ফেট বাৰ্ণ হ'ব, আৰু আপুনি ধুনীয়া এটা স্লিম ফিগাৰ পাব। এইটো ছোৱালীসকলৰ কাৰণে বেছি মানে উপযোগী হয়, আৰু ল'ৰাৰ কাৰণে বহুত এটি দৰকাৰী ইয়াতে আহি গৈছে। এইটো দিলে আপোনালোকৰ যিটো ছাইডৰ ফেট আছিলে পেটৰ, এইটো নোহোৱা হৈ যাব, আৰু ছিক্স পেকৰ লাইনিং মানে আৰম্ভ হৈ যাব আপোনাৰ 6 দিনত দেখিবলৈ, ঠিক আছে। তাৰপিছত গৈছোঁ এইটো আমি নৰ্মেলি কৰিছিলোঁ সৰুতে, কিন্তু এতিয়া আমাৰ টাইমো নাই আৰু মানুহৰ আগত কৰিবও নোৱাৰি, সেইকাৰণে এতিয়া কৰা নাযায়। এইটো এটি বহুত দৰকাৰী হয়।
তাৰপাছত এইটো আহি গ'ল দেখিছে আপুনি ডেড বাগটো আমি আগতে কৰিছোঁ সেইটো আকৌ ইয়াতে ৰিপিট হ'ব কাৰণ আমি কোনো এটা এক্সাৰচাইজ কৰিলে 4টা সেট কৰিব লাগে আৰু সেই 4টা সেটত আমি কমচে কম 20 বাৰকৈ কৰিব লাগে অতি কমেও আৰু সেই আমি এনেকৈ কৰিব লাগে যেতিয়ালৈকে মানে আমি ধুনীয়াকৈ কৰিব পাৰোঁ আৰু মানে একদম লাষ্টৰ কেইটাত মানে কষ্ট হ'লেও কৰিব লাগিব তাৰপিছত এইটো কোব্ৰা ষ্ট্ৰেচটো আগতেও দেখাইছিলোঁ এইটো কৰিব লাগে এইটোৰ পৰা আপুনি কঁকালৰ বিষয়ৰ পৰা মুক্তি পাব আৰু লগতে আপোনাৰ 6 পেক আৰু পিঠিত যিবিলাক ফেটছ থাকে কঁকালত ফেটছ থাকে কঁকালটো মানে স্লিম হ'ব তাৰ কাৰণে এইটো কৰিব ঠিক আছে তাৰপিছত মই বেক কৰিছোঁ 7 নম্বৰ ডেজলৈ 7 নম্বৰ ডেজতো প্ৰথম কেইটা আছে প্ৰথম দিনকেইটা আকৌ ৰিপিট হ'ব ইয়াতে 1 2 3 4 5 6 7 এই প্ৰথম দিনকেইটা ৰিপিট হ'ব ঠিক তেনেকৈ আমি তললৈ গৈছোঁ এতিয়া অকণমান ডিফাৰেণ্ট পাম চাগে 19 নম্বৰ ডেটো আমি এইকেইটাই দেখিছোঁ আৰু গোটেইকেইটা সেই একে হয় কিন্তু ইয়াতে টাইমবিলাক বেছি হৈছে আপুনি দেখিছে ইয়াত 40 ছেকেণ্ড কৰি দিছে 14 ছেকেণ্ড কৰি দিছে আৰু এইবিলাক ইয়াতে যে দেখুওৱা হৈছে এইকেইটা মানে প্ৰফেশ্যনেল মানুহৰ কাৰণে নহয় বা বডি বিল্ডাৰৰ কাৰণে নহয় এইকেইটা জাষ্ট মানে যিবিলাক মানুহ বহুত আলসুৱা আৰু যিসকলে মানে যেনে ধৰক আমি আৰু আপোনালোক যেনেকৈ টাইম নাপাওঁ আমি অকণ মানুহ জাষ্ট মানে এইটোৰ পৰা আমি কি কৰিব পাৰোঁ 30 ডেজত এটা ভাল ৰিজাল্ট পাব পাৰোঁ বহুত হাৰ্ড ৱৰ্ক কৰিব নালাগে এইকেইটা আপুনি ৰিপিট কৰক আৰু খোৱা লোৱাত ধ্যান ৰাখক ঠিক তেনেকৈ আপুনি এইটো আগবাঢ়ি যাব পাৰিব 30 ডেজটো আপোনাক মই দেখাইছোঁ একদম লাষ্টত 30 ডেজতনো কি আছে চাই লওঁ 30 ডেজতো সেইকেইটাই আছে হাই ষ্টেপিং জাম্পিং জেক এবনৰ্মেল ক্ৰাঞ্চিছ লেগ ৰেচটো ইয়াতে আহি গৈছে মই ভাবি আছিলোঁ যে লেগ ৰেচটো কিয়নো দিয়া নাই এই লেগ ৰেচটো হৈছে আমাৰ 6 পেক এবৰ যিটো তলৰ ফালৰ লাইনিংকেইটা আছে দুফালে দুডাল আঁচ আহি যাব আপুনি দেখিছে নিশ্চয় এইটো ঋত্বিক ৰোশনৰ বহুত ধুনীয়াকৈ মানে ওলায় চ' এইটো পাবৰ কাৰণে আপুনি লেগ ৰেচ কৰিব লাগিব এইটো আপুনি এনেকৈ তলত শুই বিচনাত কৰিব পাৰে আৰু পাৰিলে এইখিনিৰ পৰা ইফালৰখিনি মানে কঁকালৰ পৰা ওপৰৰখিনি আপুনি বিচনাত ৰাখক আৰু তলৰখিনি আপোনালোকে পাৰিলে তলত ৰাখক মানে মাটিত লগাব নালাগে আপুনি চিধা ৰাখিব লাগিব আৰু আপুনি যদি এখন বেঞ্চত কৰে জিম বেঞ্চ পালে বহুত ধুনীয়া হয় এইটো এপ্লিকেশ্যন নহয় একচুৱেলি এক্সাৰচাইজ এইটো এক্সাৰচাইজ বহুত ধুনীয়া হয় তাৰপাছত আহিল এইটো দেখিছে এইটো আপোনালোকে কৰিবলৈ চেষ্টা কৰক এইটোৰে আপোনালোকৰ কঁকালৰ বিষ কেতিয়াও নহয় আৰু কঁকালত ফেট কেতিয়াও নহয় আজিকালিতো কঁকালত ফেটটো বহুত এতিয়া কমন হৈ গৈছে আৰু বিয়াৰ পিছত বহুতেই এইটো হোৱা দেখা যায় চ' সেইকাৰণে এক্সাৰচাইজ কৰোঁতে কোনো সৰু বুঢ়া নাই যেনেকৈ শিক্ষাৰো কোনো শেষ নাই ঠিক তেনেকৈ এক্সাৰচাইজ কৰাৰো কোনো মানে টাইমিং নাথাকে আপুনি মৃত্যুৰ আগমুহূৰ্তলৈকে কৰিব পাৰে আপুনি নিজে ফিট থাকিবৰ কাৰণে চ' ভিডিঅ'টো যদি ভাল লাগিলে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এই এপ্লিকেশ্যনটো ডাউনলোড কৰক আপোনালোকে আৰু ধুনীয়া এটা সুফল পাব